নমস্কাৰ, জ্ঞান দৰ্শন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত ক্লাছ 10ৰ বৰগীতৰ প্ৰশ্ন উত্তৰসমূহ দিয়া হৈছে। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। 1 নম্বৰ প্ৰশ্নৰ ক, নেৰিবা বান্ধৱ মোক জীৱনে মৰণে। কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে? উত্তৰ: ভগৱান শ্ৰীকৃষ্ণক অনুৰোধ কৰিছে। খ, সনক সনন্দ যোগী যাহাকো ধ্যায়। সনক সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে? উত্তৰ: শ্ৰীকৃষ্ণক ধ্যান কৰে বুলি কৈছে। গ, কবি কিহত আতুৰ হোৱা বুলি কৈছে? উত্তৰ: কবি সংসাৰৰ দুখ যন্ত্ৰণা বিষয় বাসনাত আতুৰ হোৱা বুলি কৈছে। খ, তোমাৰ পাঠ্য বৰগীতটি কোনে ৰচনা কৰা? উত্তৰ: শ্ৰী শ্ৰী মাধৱদেৱ। ঙ, বৰগীতটি কি ৰাগত বন্ধা আছে? উত্তৰ: বসন্ত ৰাগত। ছ নম্বৰ, কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে? উত্তৰ: শ্ৰীকৃষ্ণক সম্বোধন কৰিছে। দ্বিতীয় ছ নম্বৰ, মৌপাশ মানে কি? উত্তৰ: মায়াৰ পাশ বা মায়াৰ বন্ধন। 2 নম্বৰ, বৰগীতটিৰ মূলভাৱ লিখা। উত্তৰ: শ্ৰী শ্ৰী মাধৱদেৱৰ ৰচিত বৰগীতসমূহ ভক্তি তত্ত্বৰে ভৰপূৰ। এই বৰগীতটোৰে কবিয়ে সংসাৰৰ প্ৰতি যি বিৰক্তি পৰমাৰ্থক তাকেই ব্যক্ত কৰিছে। পৰমানন্দৰ গৰাকী স্বয়ং কৃষ্ণ। তেওঁ সমস্ত জগত ব্যাপী আছে। তেওঁৰ পৰাই সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছে। তেওঁ হৈছে নিৰাকাৰ ত্ৰাণকৰ্তা আৰু জগতৰ মুক্তিদাতা। কৃষ্ণৰ লীলা সাধাৰণ মানুহে বুজি নাপায়। সনক সনন্দ আদি যোগীসকলে কৃষ্ণক পাবৰ বাবে হেজাৰ বছৰ তপস্যা কৰিও কৃষ্ণৰ মহিমা বুজিব নোৱাৰিলে। তেনেস্থলত কবিয়ে কৃষ্ণৰ স্বৰূপ কিদৰে বুজিব? জগৎপতিৰ সন্ধান নাপাই আমি মায়াত বন্দী হওঁ। ঈশ্বৰক উপলব্ধি কৰিব পাৰিলেই আমি সাংসাৰিক বিষয় বাসনাৰ পৰা মুক্তি পাব পাৰোঁ। কবিয়ে নিজকে অধম বুলি কৈ ভগৱানৰ চৰণত আশ্ৰয় লোৱাৰ বাহিৰে অন্য উপায় নাই বুলি নিজকে সমৰ্পণ কৰিছে। ভগৱানে হৈছে একমাত্ৰ ত্ৰাণকৰ্তা। বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া। উত্তৰ: কবি শ্ৰী শ্ৰী মাধৱদেৱ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীত ১৪৮৯ চনত জন্ম হয়। তেওঁৰ পিতৃ গোবিন্দগিৰি ভূঞা আৰু মাতৃ মনোৰমা। শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱে গুৰুৰ পদাঙ্ককে অনুকৰণ কৰি বাৰাদি, গণককুছি, সুন্দৰী দিয়া, ভেলাদাঙ্গা আদিত ধৰ্ম প্ৰচাৰ কৰিছিল। তেওঁৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল নামঘোষা। ১০০০টা ঘোষা থকা বাবে এইখনক হেজাৰী ঘোষা বুলিও কোৱা হয়। তেখেতৰ আন আন ৰচনাসমূহ হ'ল আখ্যানমূলক ৰচনা ৰাজসূয় কাব্য আদিকাণ্ড ৰামায়ণ, নাটক অৰ্জুন ভঞ্জন বা দধিমথন, ঝুমুৰা, চোৰ ধৰা, পিম্পৰা গুচোৱা, ভূমি লেটোৱা, ভজন বিহাৰ, তত্ত্বমূলক ৰচনা জন্ম ৰহস্য, ভক্তি ৰত্নাৱলী আৰু নাম মল্লিকা। ৪ নম্বৰ, ব্যাখ্যা কৰা। ক, সহস্ৰ বয়নে যাৰ নপোৱা অন্ত সীমা, অধমে জানিব কেনে তোমাৰ মহিমা। উত্তৰ: উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীতৰ পৰা উদ্ধৃত কৰা হৈছে। হৰিৰ মহিমা বৰ্ণনা কৰিবলৈ গৈ কবি মাধৱদেৱে ব্যাখ্যা কবিতাফাঁকিৰ অৱতাৰণা কৰিছে। ভগৱান শ্ৰীকৃষ্ণ অনাদি অনন্ত। তেওঁ কৃপাৰ সাগৰ। সনক সনন্দৰ দৰে মহান যোগীয়ে ধ্যান তপ কৰি নিজকে তেওঁৰ ওচৰত অৰ্পণ কৰি শত সহস্ৰবাৰ এই ধৰাত জন্ম লভিও যাৰ বিষয়ে জানিব নোৱাৰি একো সীমাই বিচাৰি নাপায়, কিন্তু সেই অনাদি অনন্ত বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী এই বিশ্বৰ প্ৰতিটো কোণতেই বিৰাজমান। মহাপুৰুষজনাই নিজকে অধম জ্ঞান কৰি কৈছে যে সংসাৰৰ মায়া মমতাত আবদ্ধ অধমে কেনেদৰে তেওঁৰ অস্তিত্বৰ বিষয়ে জানিব পাৰিব? খ,
আতুৰ ভৈলহ হৰি বিষয় বিকলে কৰিয় উদ্ধাৰ মোক চৰণ কমলে। উত্তৰ: উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ মহাপুৰুষ মাধৱদেৱ ৰচিত বৰগীতটোৰ পৰা তুলি অনা হৈছে। সংসাৰৰ মায়াপাশৰ পৰা মুক্তিপথ দেখুৱাবলৈ হৰিক প্ৰাৰ্থনা জনাই কবিয়ে বাখ্য কবিতাফাঁকিৰ অৱতাৰণা কৰিছে। সংসাৰৰ মায়ামোহৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ পথ হৈছে ভগৱানৰ চৰণত শৰণ লোৱা। যোগী মহাযোগীসকলে যাৰ মহিমা বুজিব নোৱাৰে সেইজনা পৰম পুৰুষৰ মহিমা কবিৰ দৰে সাধাৰণ মানুহে কেনেকৈ বুজিব পাৰিব। সংসাৰৰ দুখ যাতনাৰ পৰা পৰিত্ৰাণ পাবলৈ কবিয়ে ভগৱানক কাকুতি কৰিছে যাতে ভগৱানে তেওঁৰ চৰণ কমলত ঠাই দি কবিক উদ্ধাৰ কৰে। গ নম্বৰ: তোমাৰ চৰণ দুই মোৰ মহাধন ভকত জনে নিজ তুমিছে জীৱন। উদ্ধৃত পদফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত পাটিৰ পৰা লোৱা হৈছে। পদফাঁকিৰ জৰিয়তে মহাপুৰুষজনে কৈছে যে ভগৱানৰ চৰণতে ভক্তসকলৰ প্ৰকৃত জীৱন আৰু ভক্তসকলৰ বাবে ভগৱানৰ চৰণ দুখনেই হ'ল অমূল্য সম্পদ। কৃষ্ণ হ'ল পৰম পুৰুষ ভগৱান, তেওঁ আচলতে ভকতৰ অধীন। যিজন ভকত তেওঁকহে ভগৱানে ধৰা দিয়ে। কবিৰ মতে কৃষ্ণৰ চৰণ দুখনেই তেওঁৰ বাবে মহাধন। ভকতৰ বাবে কৃষ্ণই হৈছে একমাত্ৰ মুক্তিদাতা। কৃষ্ণই ভকতৰ মনোবাঞ্ছা পূৰণ কৰিবলৈ ভক্তকে পৰীক্ষা কৰে। গতিকে হৰিয়ে যেন এবাৰলৈ তেওঁক অৰ্থাৎ ভকতক কৃপা কৰে এয়ে কবিৰ একমাত্ৰ প্ৰাৰ্থনা। ৫ নম্বৰ: সনক সনন্দ যোগী যাহাকো ধিয়ায় সকল নিগমে যাক বিচাৰি নপায়। তাৎপৰ্য বিচাৰ কৰা। ইয়াত পৰম পুৰুষ ভগৱান শ্ৰীকৃষ্ণৰ কথা কোৱা হৈছে। কৃষ্ণৰ অপাৰ মহিমা, তেওঁ নিৰাকাৰ আৰু সৰ্বগুণকাৰ। সনক সনন্দৰ দৰে যোগীয়েও ধ্যান কৰি তেওঁৰ মহিমা বুজিব নোৱাৰে। নিগম শাস্ত্ৰই যাক বিচাৰি নাপায় তেনেস্থলত পৰমেশ্বৰৰ মহিমা কবি মাধৱদেৱে কেনেকৈ বুজিব পাৰিব, এই কথাকে পদফাঁকিৰ মাজেৰে কবিয়ে ব্যক্ত কৰিছে। ৬ নম্বৰ: বৰগীতৰ চাৰিটা লক্ষণৰ বিষয়ে লিখা। উত্তৰ: বৰগীতৰ চাৰিটা লক্ষণ হৈছে: বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ-তালযুক্ত গীত। বৰগীতৰ ভাষা ব্ৰজাৱলী। বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশক। বৰগীতসমূহ কেৱল শংকৰদেৱ আৰু মাধৱদেৱ বিৰচিত। ভাষা বিষয়ক ১ নম্বৰ: তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা। নপান্ত নাপায় কেনে কেনেকৈ কিদৰে ভৈলহ হ'ল তুমিহে তুমিহে তুমিয়েই জনেৰ জনৰ সকলৰ কহয় কয়। ২ নম্বৰ: ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। উত্তৰ: ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ হ'ল: ব্ৰজাৱলী হ'ল মধ্যযুগীয় বৈষ্ণৱ কবিসকলে ব্যৱহাৰ কৰা এক কৃত্ৰিম সাহিত্যিক ভাষা। ব্ৰজাৱলী ভাষাৰ মূল ভেঁটি হ'ল মৈথিলী ভাষা। পশ্চিমা হিন্দীৰ অপভ্ৰংশ ব্ৰজভাষাৰ লগত এই ভাষাৰ কোনো সম্পৰ্ক নাই। এই ভাষাই উৰিষ্যা, বংগ আৰু অসমত থলুৱা ভাষাৰ মিশ্ৰণেৰে কিছু সুকীয়া স্থান গ্ৰহণ কৰিছে। ব্ৰজাৱলী ভাষাটো শক্তিশালী হোৱাৰ উপৰি প্ৰচুৰ স্বৰধ্বনি প্ৰয়োগ হোৱাৰ বাবে ই অতি শ্ৰুতিমধুৰ হৈ পৰিছে। কেইটামান অতিৰিক্ত সৰু প্ৰশ্ন উত্তৰ: ক নম্বৰ: মাধৱদেৱৰ কেতিয়া আৰু ক'ত জন্ম হৈছিল? উত্তৰ: ১৪৮৯ চনত লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীত জন্ম হৈছিল। খ নম্বৰ: মাধৱদেৱৰ পিতৃ-মাতৃৰ নাম কি আছিল? উত্তৰ: মাধৱদেৱৰ পিতৃৰ নাম গোবিন্দগিৰি ভূঞা আৰু মাতৃৰ নাম মনোৰমা আছিল। গ নম্বৰ: মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? উত্তৰ: মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল নামঘোষা। ধন্যবাদ। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থব।